Hello guys, welcome to my YouTube channel. এইটো হৈছে আজি মোৰ ফাৰ্ষ্ট ব্লগ আৰু এইটো আজি মোৰ ইউটিউবত প্ৰথম দিবলৈ ওলাইছে আপোনালোকে চাবলৈ নাপাহৰিব। এইটো হৈছে এটা পূজাত যোৱা স্পেচিয়েল মানে পূজাত যোৱা এটা মানে ভ্ৰমণৰ মানে এটা ইউটিউবৰ ব্লগ হয়। এইটো বহুত ভাল লাগিব চাগে আপোনালোকে চাই বহুত ভাল পাব চাগে। তেনে আপোনালোকে চাবলৈ নাপাহৰিব। কেনেকুৱা হয় আপোনালোকে কমেণ্টত জনাব। আপোনালোকে কোনো পূজা চাব যাম, প্ৰতিবাৰ পূজা হৈ থাকে। এবাৰ যেতিয়া ভাবিছোঁ মৰিগাঁৱতো পূজা চাব যাওঁ। এতিয়া যিয়ে নহওক মৰিগাঁৱটো ইমান ভাল হোৱা নাই, তথাপিতো মানে মৰিগাঁৱতে পূজা চাব যাওঁ। সেইবুলি আমি এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া চবেই এতিয়া মানে ৰেডি হৈছোঁ আৰু এতিয়া মই এনেকৈ সাজি কাচি ধুনীয়াকৈ ওলাইছোঁ আৰু মোৰ ভণ্টি মা সকলো ওলাই আছে। মাহঁতে ওলাই কৰি ৰেডি এজনী মোৰ ভণ্টি লাজতে তাই লুকাইছে পৰ্দাত ওলাই কৰি ৰেডি। এতিয়া আমি যাবলৈ ওলাই ইয়াতে আমি পূজা চাব যাম। মা উঠিছে, এতিয়া মোৰ উঠিব এজনী মোৰ ভণ্টি উঠিব লৈছে। যাব গৈ আছোঁ আমি যাব লৈছোঁ। এতিয়া ইতিমধ্যে আমি চাবহি সোমাইছোঁহে। চাবহি ফালে গৈ আছোঁ বাৰু, আৰু অলপ সময়ৰ পিছত চাগে আমি মৰিগাঁও পামগৈ। চাবহি এইটো মানে কলেজখনৰ ওচৰত পাইছোঁ। এখন চাবহি কলেজ হয় এইখন। ইয়াতে বহুত মানে ল'ৰা ছোৱালী পঢ়িছে ইয়াতে। যে আমি এতিয়া এই ৰাস্তাৰে গৈ আছোঁ। এতিয়া ছায়েন্সত পঢ়িবলৈ গ'লে এই চাবহিতে ছায়েন্সত পঢ়িব পাৰি। আৰ্টছো আছে, ছায়েন্সো আছে, চব আছে। এতিয়া পূজা চাবহি পূজা ইমানো ভাল হোৱা নাই, কাৰণ চবৰে এটা মনত দুখ থাকে দেখোন জুবিন দাৰ মৃত্যু হোৱাৰ কাৰণে। সেইবাবে ইমান পূজা মানে ভাল হোৱা নাই। তথাপিও মানে দোকান বজাৰবিলাক খুলিছে। সৰু পোৱালি বস্তুবিলাক আনিছে, ডাঙৰ ডাঙৰ বস্তুবিলাকো আনিছে। এনেকৈ পূজা চূজা পাতিছে আৰু সৰু সুৰাকৈ ইমান ডাঙৰ হোৱাও নাই পূজা। তো মানে ভালে কুশলে গৈছে। আগতে যিমান ডাঙৰ হয় এইবাৰ সিমান ডাঙৰ হোৱা নাই, ইমানো ভাল লগা নাই। সেইবাবে ইয়াত যদি ভাল নহয় মৰিগাঁৱতনো ক'ত ভাল হ'ব। সেইটো কাৰণে মানে ভাবিছোঁ আৰু এনেও প্ৰতিবাৰ চাবহিতে চাই থাকোঁ। এবাৰ বোলো মৰিগাঁৱতে যাওঁ, বোলে মৰিগাঁৱতে আহিছোঁ এবাৰ। এতিয়া আমি মৰিগাঁও পাইছে। মৰিগাঁৱতে এইবিলাক বিচনী চিচনী কিবাকিবি বেচিছে। এইবিলাক বহুত ভাল। মৰিগাঁও জেগাখিনি বহুত ভাল লাগে বাৰু। এইবিলাক দোকান চোকান আছে, মানে বহুত ডাঙৰ ডাঙৰ দোকানবিলাক আছে। এইবিলাক মৰিগাঁৱত মানে গাড়ী মটৰবিলাকো বহুত বেছি হয়। সেইবাবে আমি ইমান স্পীডো যোৱা নাই। গাড়ীখন লাহে লাহে গৈ আছোঁ বাৰু। তাৰপিছত এতিয়া আমি মৰিগাঁও পালোঁহি আৰু অকণমান বেছি নহয়, অলপমান গ'লেই আমি জেঠাইহঁতৰ ঘৰ পাম। এতিয়া আমি আহি পালোঁহি। এইটো ৰাস্তা এইজনী আমাৰ জেঠাই ৰখি আছে। এইজনী জেঠাই ৰখি আছে। জেঠাইহঁতৰ ঘৰলৈ আমি আহিছোঁ। এতিয়া পূজা চাবলৈ যাম আমি। আহি পালোঁহি, আহক আমি এতিয়া জেঠাইহঁতৰ ঘৰলৈ যাওঁ। জেঠাইহঁতৰ ঘৰ পাইছোঁ। কলিং বেল লগা হৈছে এইবিলাক। আহি পালোঁহি। এতিয়া আমি সন্ধিয়ালৈকে আমি পূজা চাব যাম। পূজা হেৰিটো আপোনালোকক দেখাম বাৰু। জেঠাই এজনী আমাৰ জেঠাই ভাত বাঢ়ি আছে। আমাৰ মা ভণ্টি ভাত খাব লৈছে চবেই। ময়ো আছোঁ বাৰু ইয়াতে। তো গাইজ এতিয়া আমি পূজা আহি পালোঁহি ৰাতি। মোৰ ভাইটি মই পূজা আহি পাইছোঁ। গৈ আছোঁ বাৰু। এইটো মণ্ডপ এইখিনিত আছে বাৰু। মণ্ডপ এতিয়া আমি ইয়াত পূজা চাবলৈ যাম বাৰু, আপোনালোকক দেখাম। মোৰ মা মামী জেঠাই সকলো আছে। এতিয়া মোৰ ভাইটি। এইটো হৈছে পূজাৰ মণ্ডপ। আমি পূজালৈ আহিছোঁ আৰু পূজালৈ আহিছোঁ। ইয়াত বহুত মানুহ সমাগম দেখিছে চাগে আপোনালোকে। এতিয়া আমি পূজাৰ ওচৰলৈ আহিছে। পূজা মানে দুৰ্গা পূজাৰ মূৰ্তিবিলাক ইয়াতে থৈ দিছে। সকলোৱে এতিয়া সেয়া কৰিছে। পণ্ডিতজনো মানে পূজাৰীজনীও মানে ইয়াত পূজা কৰিছে। মানে মন্ত্ৰ চন্ত্ৰ মাতিছে। এইবিলাক সকলো মানুহে ইয়াত সেৱা কৰিব আহিছে। এতিয়া মা জেঠাই মোৰ ভণ্টি সকলোৱে ইয়াত সেৱা কৰিবৰ কাৰণে এতিয়া আহিছে। ময়ো সেৱা কৰিম বাৰু। ইয়াত মূৰ্তিবিলাকো কিমান ভাল লাগে, ডাঙৰ ডাঙৰ মূৰ্তি আহিছে এইবাৰ। সকলোৱে এতিয়া পূজা হেৰি কৰিছে, আমিও সেৱা কৰিছোঁ বাৰু। সকলোৱে মানে বহুত মানুহ হয় দেই। এবাৰ প্ৰথম মৰিগাঁৱত চাবলৈ আহিছোঁ না, মানে বহুত ভাল লাগিছে। আৰু মই পূজাত সেৱা কৰি এটা কাণত ফুল লৈছোঁ, বহুত ভাল লাগিছে। বহুত আনন্দ। বহুত মানুহ এইবিলাক চাবলৈ গৈ আছে। মানে এইবিলাক বাণিজ্য মেলা কিবাকিবি এইবিলাক বহুত হৈছে। কিতাপ পুলি চুলি মানে মানুহৰ মাইকী মানুহ বস্তুবিলাকে বেছি ওলাইছে বাৰু ইয়াত। এতিয়া আমি গৈ আছোঁ বাণিজ্য মেলালৈ। মোৰ মা মোৰ পৰিয়াল সকলো আহি আছে। আমি একেলগে গৈ আছোঁ বাণিজ্য মেলালৈ। আৰু অলপ পিছতে আমি পাম। এতিয়া গৈ আছোঁ।
আহি আছোঁ এতিয়া আমি বহুত ভাল লাগে ইয়াত বহুত মানুহ হয় ইয়াত গৈ আছোঁ আমি এতিয়া এইবিলাক দোকান বজাৰ এইবিলাক উলিয়াইছে এইবিলাক বহুত মাল মানে বস্তুবিলাক উলিয়াইছে এইবিলাক সৰু পোৱালি বস্তুবিলাক ওলাইছে ডাঙৰ পোৱালি বস্তুবিলাকো ওলাইছে জুবিন দাৰ কাৰণে ইয়াত শ্ৰদ্ধাঞ্জলি শুভাৰম্ভ কৰিছে বহুত ভাল লাগিছে জুবিন দাৰ কাৰণে এনেকুৱা কৰাৰ কাৰণে এতিয়া আমি বাণিজ্য মেলালৈ গৈ আছোঁ আপোনালোকক দেখাম বাণিজ্য মেলাখন বহুত ভাল লাগে মোৰ মামাৰ এতিয়া মানে বোলে ডলফিন লাগে বোলে সেই বোলে এতিয়া ডলফিন এটা মানে কিনি দিছোঁ তাইক এতিয়া মানে গৈ আছোঁ বহুত ভাল লাগিছে বিল্ডিংটোত মানে বহুত মানে ডিজাইন কৰি দিছে এতিয়া আমি বাণিজ্য মেলালৈ গৈ আছোঁ এইটো হৈছে এটা চিনেমা হল জুবিন দাৰ মানে মৃত্যু হোৱাৰ কাৰণে জুবিন দাৰ কাৰণে বহুত বেয়া লাগে জুবিন দাৰ মানে নিজৰ প্ৰতিভা বোলে ইয়াত দেখাইছে এইটো হৈছে চিনেমা হল ইয়াতে মানে বহুত মানুহে চিনেমা চাবলৈ আহে ইয়াতে এইটো এতিয়া এইটো পূজা মণ্ডপ মানে আমি এতিয়া প্ৰথমতে আপোনালোকক এটা পূজা মণ্ডপ দেখাইছোঁ এতিয়াও দ্বিতীয় এটা পূজা মণ্ডপ দেখাইছোঁ মানে মৰিগাঁৱত আমি যিডোখৰ জেগাত গৈছোঁ সেই ঠাইত মানে দুটা ঠাইত পূজা হৈছে সেইবোৰ এতিয়া মানে আমি দুইটা মণ্ডপতে পূজা চাবলৈ আহিছোঁ এইটো ইয়াতো মূৰ্তি চূৰ্তি আছে ইয়াতো বহুত ভাল লাগিছে আপোনালোকে দেখাওঁ মূৰ্তিবিলাক চাওঁ মানে বহুত ভাল লাগিছে ইয়াতো বহুত মানুহ হৈছে তাতো বহুত মানুহ হৈছে জুবিন দাৰ কাৰণে চাইডত ফটো ৰখা হৈছে মানে বহুত বেয়া লাগে দেখোন জুবিন দাৰ কাৰণে এইবিলাক দুৰ্গা মূৰ্তি মানে বহুত ভালকৈ ৰাখিছে বহুত ভাল লাগিছে মানুহবিলাকে সেৱা কৰিছে এতিয়া আমি বাণিজ্য মেলালৈ গৈ আছোঁ বাণিজ্য মেলা বহুত ধুনীয়া হৈছে এইবিলাক লাইট চাইট লগা বহুত ধুনীয়া ডিজাইন কৰি দিছে এইবিলাক বহুত ভাল লাগিছে বলক এতিয়া আমি বাণিজ্য মেলালৈ যাওঁ আপোনালোকে দেখাওঁ বহুত ভাল লাগে ইয়াত বহুত কিবা কিবি এইবিলাক উলিয়াইছে বহুত ভাল লাগিছে ইয়াত এতিয়া আমি বাণিজ্য মেলালৈ গৈ আছোঁ এতিয়া মোৰ মা ভণ্টি জেঠাই মামা সকলো গৈছে এতিয়া বাণিজ্য মেলাত বহুত ভাল লাগিছে ইয়াত বহুত কিবা কিবি ডিজাইনবিলাক ওলাইছে এইবিলাক মানে বহুত কিবা কিবি খেলা বস্তু ওলাইছে আৰু খোৱা দোকানবিলাকো ওলাইছে আমি এতিয়া আহি আছোঁ বহুত ভাল লাগিছে মোৰ জেঠাই বেছিকৈ হাঁহি এটা মাৰিছে ভাল লাগিছে এইটো হৈছে মোৰ ভাইটি এতিয়া আমি আহি আছোঁ এইবিলাক বহুত ভাল লাগিছে বহুত মানুহ এইবিলাক কিবা কিবি ওলাইছে এইবিলাক মাহঁতেও কিবা কিবি বস্তু ল'ব বিচাৰিছে লৈ আছে তেওঁলোকে বস্তু লৈছে মানে আহি পাই মানে লোৱা ষ্টাৰ্ট কৰিলেই মানে ইয়াতে বহুত কিবা কিবি বস্তু ওলাইছে মোৰ মা ভণ্টি জেঠাই সকলোৱে বস্তুবিলাক লৈছে বহুত ভাল লাগিছে এইবিলাক মুখা উলিয়াইছে এইবিলাক মানে বহুত ভাল লাগিছে বুলি ক'ব গ'লে বাঘৰ মুখা মেকুৰী মুখা কিবা কিবি এইবিলাক ওলাইছে এতিয়া কাপোৰ বেগ কিবা কিবি এইবিলাক বহুত কম দামতে দিছে অফাৰ দিছে পূজা বুলি আৰু এইবিলাক 150 টকা লৈছে এইবিলাক মানে এনেকৈ দামবিলাক ফিক্স হৈ থাকে মানে বহুত ভাল এনেকৈ কিন্তু 100 টকা এইবিলাক গাৰুৱা মানে দামবিলাক মানে ফিক্স হৈ থাকে মানে বহুত মানে কম দামত দিছে এনেই বজাৰত কিনিব গ'লে 200 300 তেনেকৈ লয় বহুত ভাল লাগিছে এইবিলাক পেনীবিলাকো 100 টকাত বহুত দাম ধুনীয়া কম দামত দিছে এইবিলাক বহুত ভাল লাগিছে এইবিলাক মানে দামটো যে ফিক্স হৈ আছে সেইটোৱে বহুত ভাল কাম কৰিছে সিহঁতে মোৰ মাহঁতেও এইবিলাক ফুলি লৈছে মানে সিহঁতৰ এইবিলাক বহুত ফুলিবিলাক পচন্দ কৰে বহুত ভাল পায় সেইটো কাৰণে এইবিলাক লৈছে আমি এতিয়া বাইগাই খালোঁ আমি ভাইটিয়ে মই মানে আৰু জেঠাহঁতৰ সকলোৱে মিলি বাইগাই খালোঁ বহুত ভাল লাগিছে এইবিলাক বাইগাটো খাই আজি মোক প্ৰথম খাইছোঁ বাইগাটো বহুত ভাল লাগিছে বাইগাই আমি এতিয়া ফুচকা খাবলৈ ৰেডি হৈ আছোঁ আজিলৈ ভিডিঅ'টো ইমানখিনিতে বাই বাই কেনেকুৱা হৈছে কমেণ্টত জনাব